আনন্দৰাম কেন মজা মজা অন্তৰেদি কৈছা অন্তৰেদি মইতো অন্তৰেদি কৈছো আমাৰ কলেজ একদম ফালতু কলেজ 1000 নহয় 10000 টাকা দিবি এইকেইডাল আৰু বেলেগ বস্তু হয় মাফি গাখীৰো দিব গাইজ গুড মৰ্নিং ৰহ এইটো চলা কিমান পিন্ধিবি আৰু ৰহ চেঞ্জ কৰি তো চলা নহয় এটা কালা গেঞ্জি মজা কৰি পিন্ধি আহিছোঁ আৰু সদায় নিচিনা আজি এটা খাতাৰনাক ব্লগ লৈ আপোনালোকৰ মাজত মই আহিছোঁ আজি যিহেতু মই কৈছিলোঁ যে বেডমিণ্টনৰ কাম কৰিম চ' আজি কলেজ চলেজ যোৱা নাই বাজি আছে প্ৰায় 12টা 12:30 বাজে তো ঘৰত কোনো নাই মানে মাহঁত নাই তো এখন কিবা এটা বনাই নিজে খাব লাগে তো মই লৈ লৈছোঁ মোৰ এই আটা মেগী আছিল 1 পেকেট তো এই পেকেট এখন বনাব লাগে বইলটো মানে কি আটা মেগী বনাইহে আছোঁ ফাৰ্ষ্টতে ভাতখিনি খাই ল'ম এইখিনি বইল কৰি অলপ শুকাব দিম তাৰপিছত ভাজি বেলেগ এটা ৰেচিপি বনাম তো পটল আছে ভাত আছে ডিমা ভাজি এটা ভাতখিনি খাই ল'ম গাখীৰ দিব আহিছোঁ ৰ'ব গাখীৰখিনি লৈ ল'ম কি দিলি আজি মটৰে দি চাইকেলখন ঠিক হৈছে চাইকেলখন ঠিক হৈছে মানুহো ঠিক হৈছে দে বঢ়িয়া বহুত অসুবিধা হৈ গ'ল গাত পিলপিলি আহি আছিলোঁ পইচা খৰচ না পইচা খৰচটো খৰচ ডাবল খৰচ বাবু খুৱাব লাগে তাক এই কিবা জৰ্দা না মৰ্দা পেকেট তিনিশ খুৱাই থাকব লাগে মানে দোকান পালি ভাড়াও দিব লাগে হয় মাফি গাখীৰো দিব ডিমা প্লাছ পটল ভাজি তো এইয়ে ভাত মজা কৰি খাই লওঁ নিমখ তেল ইজ দ্য বেষ্ট গাখীৰ পৰাটো মানে আপোনালোকে দেখছে না গাখীৰ পৰাটো অভ্যাস এনে হৈ গৈছে এই চাচোন চাওক 1 কেজি গাখীৰ আধা কেজি মান হৈ আছে দেই তেৰিকা ৰাজু কেনে খবৰ এ বহুত বছৰ মূৰত যেন লাগছে ৰে চুলি কি কৰি আছা চুলি ডাঙৰ কেনে দেখাবি এ মোৰ চুলি বহুত ডাঙৰ হৈ গৈছে আৰু ৰাজুৰ চুলি খাটা হৈ গৈছে ক'ত যাই আছা টুপি দেউ যে বেডমিণ্টন অলপ কাম কৰো এথেন চ কি করবি ক চাইকেল কাৰ চাইকেল খান দেউতাৰ দে ক'ত যা নহয় ৰাজা তাতে পাম দিবা যাই আছো পাম দিবি গাইছ ইও যদি পাম দিবা যায় আৰু মই অলপ বেডমিণ্টনৰ জাগাখিনি ঠিক কৰি আহোঁ বঢ়িয়া কৰি খেলা দেখছ না তাৰ এই হয় দিয়া আহি কঁঠালখন ল'ব লাগিব এটা এই ক'ৰ পৰা আহিছোঁ কঁঠাল আনবা কঁঠাল লৈ গাইছ মজা কৰি মজা কৰি কঁঠালখন লৈ মই আহি গ'লোঁ কঁঠালখন আছে মোৰ লগত আপোনালোকে চাব পাৰে তো মানে এখন কামখিনি কৰিব লাগিব কামখিনি চাব পাৰে এইখিনি গোটেই চাফা কৰা মানে সহজ কথা নহ'বই ৰাজু হা এই ডাঙৰ মোটা হীৰা এইকেইডাল মানে বেয়া ডাঙৰ তাও যিহেতু মই কৈছোঁ খালি হীৰাবিলাক উঠা এইকেইডাল আৰু বেলেগ বস্তু জোৰে মাৰ উপস্থিত আছ তই বেডমিণ্টন খেলবি না হা খেলবি দে তই আমাৰ কমিটিৰ কি মেম্বাৰ সি হ'লে আমাৰ কমিটিৰ মেম্বাৰ হ'ব বেডমিণ্টনত হবি না মেম্বাৰ হা মই অলপ ভিডিঅ' কৰি আছোঁ মানে গাইছ চাব পাৰে আপোনালোকে মানে এটা বহল এৰিয়া লাগে না ইনকে 44 ফিট প্লাছ ইনকে 20 ফিট তো এইখিনি কাম কৰোঁতে মানে টাইম লাগব ফিটা আনবা মানে আমি জোখা লাগব না বস্তুটো কিমান কেনেকৈ পাতিম তো ৰাজু ফিটাডাল আনক এইখন দেখছে না মানে ফাঁচি গৈছে তাতে বস্তুডাল 12 ইঞ্চিত 1 ফুট হয় 12 ইঞ্চিত 1 ফুট কাই কলাক এই আমাৰ খুৰা মজা কৰি ষ্টেণ্ডডাল লৈ আহিলোঁ আপোনালোকক টাইম লেছত দেখাম তো চ জুখি আছে বঢ়িয়া কৰি প্লাছ আপোনালোকক এটা টাইম লেছত ভিডিঅ' দেখা ৰাজু কেনে ফুটগিলা কেনে দে গাইছ জোখা লাগে মজা কৰি আমাৰ জাগাখিনি হৈ গ'ল সেই তাৰে পৰা এই এৰেলৈকে হ'ব মানে এইখিনি গোটেই এইখিনি চাফা কৰিব লাগিব ৰাজু কেনে পাৰালি ঠিক হৈ যাব ভৰি দি অলপ চাফা এইখিনি অলপ চাফা কৰিলে হৈ যাব গাইছ বেছি নাই আপোনালোকে চাই থাকক ভিডিঅ'টো গোটেই চাফা কৰি আছোঁ তো গাইছ মানে কি কেছ প্ৰাইচৰ কিমান দিম আপোনালোকক ভাববা পৰা নাই মানে অলপ ৰাজু কি কয় ৰাজু কিমান দিওঁ হা ফাৰ্ষ্ট প্ৰাইচ কিমান ভাববা লাগব তই কিমান দিবা খোজা তই জানা ফাৰ্ষ্ট প্ৰাইচ কিমান দিবে ভাই ৰাজা কি ফাৰ্ষ্ট প্ৰাইচ দিলে হ'ল কিমান 1000 টাকা 1000 নহয় 10000 টাকা দিবি আইলা কাৰ চুৱাৰে 10000 টাকা মই ভাবি আছোঁ 500 টাকা কি কয় 10000 টাকা লাভ হ'লে
এই লাভৰ ধান্দাত আহে সি দেখছা না ক'ৰ কি কয় তো গাইছ মই ভাবছো তোহাৰ কাৰণে টুৰ্নামেণ্ট পাতিম অ। আহিবি খেলবি ফূৰ্তি কৰিবি বাছ আৰু কি আমি কষ্ট কৰিম তহঁতে ফূৰ্তি কৰিবি সেইটোৱে কেছ মজা কথা কৈছে মানে মজা কৰি পাতি আছো চবে আহিব লাগিব আপোনালোকে আহিলেহে মানে খেলা হ'ব কাৰণ কি এখন এণ্ট্ৰি ফিজ ভাবছো এণ্ট্ৰি ফিজ থাকিব মই একদম কৈ দিওঁ হা এণ্ট্ৰি ফিজ থাকিব 100 টকা কৰি প্লাছ ফাৰ্ষ্ট প্ৰাইজ কি থাকিব সেইটো মই এখন ভাবা নাই যদিও নেক্সট ভিডিঅ'ত কৈ আছোঁ তো ছাবস্ক্ৰাইবটো কৰি থৈ দিব নেক্সট ভিডিঅ'ত আহি আছে তো এণ্ট্ৰি ফিজটো কৈ দিলোঁ 100 টকা কৰি আহি যাবি গাইছ গোটেই উঠি একদম এই নেটৰ খৰচ কক আনা ইমান কষ্ট সেই জেগাখিনি কি আছিল কি কৰি দিলোঁ মানে আপোনালোকৰ ওপৰত চব এৰি দিছোঁ মানে এৰি দিছোঁ আপোনালোকে আহিলে আহিব লাগবই আৰু চব এৰি দিছোঁ মানে কি আৰু আহিব লাগবই হা আহিব লাগবই আৰু নাহিলি আৰু চেছ জীৱন চেছ লাইফ বৰবাদ ইমান কষ্ট কৰা বৰবাদ আপোনালোকক আহিব লাগব আপোনালোকৰ চাপৰ্টটো লাগব বুজিছে না এক ফেলাম টান এই গাড়ীখন উঠাই নাই দেখোন মাহঁত আছে চাবি দিম হে ল এই চাচোন গাই চটো পুষ্পা হৈছে দে মোক ফালে চাই দিছোন একবাৰ পুষ্পা কেনে খবৰ ভাল অলপ বেডমিণ্টন কাম কৰিব লাগব ও এক্সাম চলি আছে তো পঢ়ি আছা নেকি বুঢ়া দে পঢ় কোনটো চকত দি পেকেট তো গাইছ মজা কৰি কাম চাম কৰিলোঁ আৰু আছে 50% হৈছে 50% আছে তো বিস্কুট খাই ল'ম ইটু দেখছা না চলি মই ভাবছো এই ভিডিঅ'টো অন কৰাৰ লগে লগে ক'ৰ কি বকপা ধৰে পিছফালে আহি এই পুৰা গেং লৈ আহোহে নহয় এই চাচোন চা গহতে আহি হলছে পিছফালে এই কদল হয় কদলে দুৱে ভাংব আকাম যিহেতু বেডমিণ্টন কম্পিটিশ্যন নামাৰিছোঁ তাহা এটা উৎপাত দিবা দে উৎপাত দি দেখছা না এই হ'ব ইয়াৰ বেছি কামত লাগি যা কাটাই বিয়া একো নাই এইবিলাক যিহেতু কাম দিয়ে দিছোঁ তো ৰেডি 3 2 1 গো যা কামত লাগি যা দে কামত লাগ ফোন ওচৰত দাউৰ কমপ্লিট কৰি দিম চলে মানে আজি দিনটোত তোহাৰ মানে যেনে ক্ৰিকেট খেলাত মেন অফ দ্য মেচ থাকে তোহাৰ আজি মানে মোৰ চকুত যাক দেখা পাওঁ চবতছে ভাল কাম কৰিছে ইয়াক লাষ্টত ৰাজাৰ দোকানৰ পৰা এটা 10 টকাৰ যি খুৱাই দিম এইবাৰহে কাম ভালকে কৰিব এই লাগছে তে ভাঙাই চাওক ভাঙি ভাল লাগি বস্তুডাল চেছ কৰলি আৰু মই কৰা না মই কৰা নাই হাৱাতে হৈছে মাছুদ ভাই আহিবি বেডমিণ্টন খেলাত মজা কৰি মানুহজনো মাতবি অলপ কোনে না এইটো আছে আৰু 2-3 দিন আছে মানে আজি কৰোঁ কালি ডেটটো দি দিম দে আহিব লাগব আহিম দে পুৰা জিমত যা দে চাহ গাইছ পুৰা মজা কৰি কাম কৰি আছে এখন জাগা একদম টনটনা কৰি দিছে অ ভাই মজা কাম কৰছা হয় বুজছা না আহিব লাগব বেডমিণ্টনত ভয় খাই কি ভয় নাখায় এই তো দেখা পাইছো নাই মজা তো গাইছ আপোনালোকে আহিব লাগব আহিবি কিন্তু গ্যারান্টি মানুহ উঠাই লৈ আহিবি কিন্তু দে টেনশন নকৰবি আছো না এই তো কামটো কৰি আছা একোতো হয় নাই ডিষ্টাৰ্বটো পোৱা নাই একো ইয়াৰ গাইছ গাঁও চাচোন চাওঁ সি কাম কৰে কি গম পাইছা না সি গাইছ এই একডাল উঠাই অলপ খেলে আৰু একডাল উঠাচোন এই কাম দেখছা এই ফেলাই আছে কাম কৰে দে হ'ব দে ছোট যা কামত যা কাম কৰ ভাল লাগে চলিটো তই কমিটিৰ মেম্বাৰ না তই ক'ত আছা তই এতিয়া দৌৰ দেখছা গাইছ সি কমিটিৰ মেম্বাৰ বুলি ক'লে দাউৰি আহে কাম কৰবা নহ'লে আৰু ঘূৰি থাকে সি ভাই ভাল কেনে খবৰ চলা টানি মানে আৰু ফ্ৰী হৈ গৈছে না মোৰ লগত দে হেৰ কথা পাত দিলোঁ তো হানছে পানী এগিলাচ খাই লওঁ দে ভাই থেংক ইউ খা গাইজ যিটো ভাগাল লাগছে না এখন বাজি আছে 5টামান বাজে গিছাত বেয়া ভাগাল লাগছে গাইজ মানে চলিকেইটা কাম কৰিছে কিন্তু মোৰ ইমান এটা সামৰ্থ্য নাই যাতে এথেন নাই কিন্তু বানাই আছোঁ গাইজ মানে সামৰ্থ্য কি এইকেইটা খোৱাতে কিমান টকা লাগব তাও লগৰ এথেন 1 টাকাও নাই আহাক খোৱা পাই এথেন নৰো কাৰণ খানাৰ দিনা এৰিয়াৰ পৰা যিখিনি এটা কিবা এটা হ'ব লাভ হওক লছ হওক সেইটো মোৰ টেনশ্যন নাই আহাক কিবা এটা কৰিব লাগব গাইজ খুৱাব লাগব বঢ়িয়া কৰি হয় না নহয় বোলে কমেণ্ট কৰকচোন খুৱাব লাগে না ইমান কষ্ট কৰিছে হা চলি গ'লে তো এথেন আৰু চব বান্ধি চান্ধি আহাক যাবা দে যা হ'ব আজিৰ কাৰণে
তো গাইছ দেহাই যিখিনি ৰান্ধবা পাৰলা সেইখিনি কাম কৰিলোঁ আৰু নেক্সট কাম কালি ৰবিবাৰ যিহেতু আছে কালি মজা কৰি দিম হা না কদলটো লৈ আহো ন গাইছ মানে কাম কৰাত পুৰা ফাউমি গৈছে কদলটো লৈ तुम लोग হা क्या তো চলাটো কি পিন্ধছা বাবা मेरा माने फ्रेंड आ गया মানে কদাল খান দিবা নৰা কাৰণ কি চলিগিলাৰ ভৰি চৰি মাৰি দিব না ৰিক্স থাকে যিমান যি হ'লে এনেও কৰা যদি কৰি থাক প্ৰব্লেম নাই আৰে কদাল খান লৈ আহ তো গাইছ চলি পলিগিলাক তাহাকো বাই বাই দি মজা কৰি মই আহি গ'লো ঘৰত তাহাক বাই বাই দি মানে কি তাহোন আৰু কাম কৰিম বুলি কয় তে ৰিক্সটো ল'বা নৰা না যিহেতু কদল চদল আছে ভৰি চৰি লাগি গেলি ৰিক্সটোতো মোৰে হ'ব চ' সেইকাৰণে তাহাক বঢ়িয়া কৰি যাবা দিলোঁ প্লাছ তাৰে পৰা আহি বঢ়িয়া কৰি এটা টোপনি মাৰিলোঁ অলপমান টোপনি চুপনি মাৰি মজা কৰি এটা বস্তু লৈ লৈছোঁ এতিয়া আছে চানা ভাজা কুৰকুৰি নাই কিবা কিবি আছে গাইছ মজা কৰি লৈ লৈছোঁ টিভি চাইছে অলপ এইখিনি খাই বঢ়িয়া কৰি জিমৰ কাৰণে ওলি যাওঁ গাইছ খাই লওঁ এইখিনি তো গাইছ সেই খাইকে আনছে দেউতাই বুন্দিয়াল লাৰু আৰু খৰমা তো গাইছ সেইখিনিও খাব লাগে তো গাইছ খাই চাই ল'লোঁ এখন যাব লাগে জিমত বঢ়িয়া কৰি জিম এখন লৈ লৈছোঁ আৰু এনকে জিমত যাব না জিগৰা লাগে গাইছ গম পাইছে না আপোনালোকে এনকে মানে এই ড্ৰেছত জিমত এই ঠাণ্ডাত যাবা জিগৰা লাগে মানে জিমত যে গৰমে লাগে না তো বলক গাইছ জিমত যায় মানে ঘৰৰ পৰা অলি নালি আৰু অলি ইভা ইচ্ছা নাযায় কিন্তু একবাৰ অলি ইলি আৰু জোচ আহি যায় ঘৰত মানে ঠাণ্ডা লাগে না দৌড়ে মারলো শোল্ডার ও আছে মোটামুটি ঠিকই বহুত বছৰ মানে এইটো চিপছ খোৱা নাছিলোঁ পটাটকেৰ কাজ তো আজি একবাৰ লৈ ল'লোঁ খাব লাগে তো চিপছ খাই খাই লগ ল'ম পালোঁ কেনে খবৰে ভাই তো জিম চিম কিয় আছা এই এক্সাম আহিল না ফাইনেল কাৰণে জিম এৰবা নালাগে কিন্তু এইটো টাইমত এই ঠাণ্ডাৰ দিন না অ হাই ছেকেণ্ডেৰী না তোৰ আৰে যাই আছো হা কিমান যাই আছো বস্তু তে একেলগে খাব পাৰিম আৰু নেকি একদম হা দে তো এইটো টাইম যিটো টাইম না উইণ্টাৰ আৰ্ট চলি আছে এখন মানে জিম আহিবা লাগে আপোনালোকে এখন যদি বহি যায় না তে পৰি যাব এই টাইমে আছে একদম পিক দিছে অৰ্ডাৰ দিবা কি দিয়ে এই চিকেন ম'ম' দিছে প্ৰজ্ঞান কেনে খবৰ ভাই বঢ়িয়া হা গজৰাছ আছো মানে স্কুলৰে বন্ধু হচ্ছে না বহুত দিন মূৰত লগ পালো হা হা কি লাগে তোক তই বন্ধু হৈ নাজানা হা এনে খচ্চৰ লেখ মোৰ নামটোৱে লেখ নিজন হ'ব না মিডু বাবা ফিটনেছ লেখছা এই ভাই খোৱা কাৰণে আজি মজা যা তো ম'ম' আহি গেল তো প্ৰজ্ঞান তই নাখাওঁ ক'লে তাও এটা যাচিছোঁ আৰু খা দে মানে এইগিলা স্কুলৰে লগ বুজছা না একদম মানে নলে গ'লে লগা বন্ধু এইগিলা ক'ত পঢ়া তই এথেন আনন্দৰাম বৰুৱা কেনে পাইছা কেনেহেন এনে আনন্দৰাম কেন মজা অন্তৰেদি কৈছা মইতো অন্তৰেদি কৈছোঁ আমাৰ কলেজ একদম ফাল্টু কলেজ আৱা তে ক'ত বাজাৰ দোকানখন কেইখনলৈকে হ'ব দোকানখন টাইম লাগে এইগিলা বস্তু তো জিমৰ পৰা আহিলোঁ বন্ধুটোকো লগ পালোঁ খালোঁ ম'ম' আবাক লগ পালোঁ আবাই মাল লৈ যাই আছে দোকানত গেল আপোনালোকৰ ভাই আইসা তুই ভালো হয়েছে রে কিয়া এক কাপ চা বানা যাবো রে তো চা কাপ বানা খাবো আমি খেয়েছি ইকাৰণে যাং মই জিমত চালা মানুহে আহি চাহ খাব পায় আমাৰ আৰু চাহ বনাই খুৱাব লাগে হে কাপাল গাইজ দেখছা আপোনালোকে এই যে দিপৰা যে দিছিলোঁ পাহৰিয়ে গেলোঁ মই মানে বস্তুখিনি যে আছে এই দিপৰা দিয়া চাওমিন এথেন মানে গেটা হৈ গৈছে তেৰিকা কি খুৰা ঠাণ্ডাত জুই বৈ আছা নাই এনে বহি আছো লাগি ভিডিঅ' কৰি আছে এই খুৰা লাজ কৰা অলপ দোকানত আহিলোঁ কিন্তু এথেন অলপ ঠাণ্ডা লাগছে যিহেতু অলপ জুই বৈ আছো তো মুড়ি আৰু 2 পেকেট হেপী বিস্কুট লৈ ল'লোঁ তো মায়ে দি দিলাক আমাক গাখীৰ এই হেপী বিস্কুটত মানে বহুত কেলৰিজ থাকে তো সেইকাৰণে হেপী বিস্কুট 1 পেকেট প্লাছ গাখীৰ তো মজা কৰি লোৱা চাওমিনখিনি আহি গৈছে ডিমা চাওমিন চচ য'ত টিভি চাইছে খাই লওঁ চাও আহি গেল চাওমিনেদিও চাহ খাব পাৰিতো বিস্কুট 2 পেকেট চেজ একবাৰতে একো নাই চাহখিনি খাই লওঁ তো হ'ব দিয়ক গাইজ যিখিনি আছিল আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব যাতে নেক্সট কালি কি কাম কৰোঁ প্লাছ আপোনালোকক কালি মই বেডমিণ্টনৰ কেনেন কি গোটেই ফুল ডিটেইলছ কালি ভিডিঅ'টোত চেঞ্জ কৰি দিম আজি যিহেতু এণ্ট্ৰি ফিজটো ক'লোৱে 100 টকা কৰি হ'ব প্লাছ দুও কৰি হ'ব মানে 2জন প্লেয়াৰৰ খেলা হ'ব 2জন প্লেয়াৰ আহিবা লাগব দুও কৰি খেলা হ'ব তো কালি আমি মেটচ কেথেন কি পাতিম কেথেনৰ পৰা ষ্টাৰ্ট হ'ব কি হ'ব কালি পাই যাব তো বেল আইকনটো অল কৰি সেট কৰি থৈ দিব ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো অলত সেট কৰি থৈ দিয়ক তো এথেন বাজি আছে
যেইটাই বাজে এথেন মানে ভিডিঅ'টো এণ্ড কৰিব লাগে চ' ভিডিঅ'টো এণ্ড কৰিলোঁ আৰু আজি এটা ট্ৰেণ্ডিং টপিক ট্ৰাই কৰিছিলোঁ যে পুষ্পাটো কেনে আপোনালোকে ৰেছপন্সটো ভাল দিয়া নাই সেইকাৰণে সেনে নিদোঁ আৰু মই নৰ্মেল যি দেখাওঁ সেয়ে দেখাওঁ আপোনালোকক চ' টাটা বাই বাই যা